হাই গাইস, আমাৰ হাতত থকা মোবাইলৰ এয়াৰপ্লেন মোড কি বা ই কেনেকৈ কাম কৰে বা আপোনালোকে যদি কেতিয়াবা সেই এৰোপ্লেন উঠি কৰবাত যায় বা যিসকলে গৈছে তেওঁলোকে গম পাব যে যিসকল এৰোপ্লেনৰ কৰ্মচাৰী আছে তো সেইসকলে ঘোষণা কৰি দিয়ে যে আপোনাৰ হাতত থকা মোবাইলটো সুইচ অফ কৰক বা এয়াৰপ্লেন মোড অন কৰক। তো এইবোৰ কিয় কয় বা আমিও সেই কথা শুনি আমাৰ নিজৰ মোবাইলটো সুইচ অফ কৰোঁ বা এৰোপ্লেন মোড অন কৰোঁ। তো কিয় এইবোৰ অন কৰিব লাগে বা মোবাইলটো সুইচ অফ কৰিব লাগে, তো সকলোবোৰ ক'বলৈ চেষ্টা কৰিছোঁ আজিৰ এই ভিডিঅ'টোত। আচলতে এই এয়াৰপ্লেন মোড হয় এটা ছেটিংছ য'ত আমাৰ মোবাইল বা লেপটপ তো এইবোৰত সংযোগ কৰা হয় আৰু আমি যেতিয়া সেই লেপটপ বা মোবাইলত এয়াৰপ্লেন মোড অন কৰোঁ ইয়াৰ লগে লগে সেই মোবাইল বা লেপটপে কোনো ধৰণৰ ছিগনেল নাপায় আৰু সেই মোবাইল বা লেপটপৰ যিটো ট্ৰান্সমিশ্যন ছিগনেল আছে এই ছিগনেলটো সম্পূৰ্ণৰূপে বন্ধ হৈ যায় আৰু ইয়াৰ ফলত আমি কোনো ধৰণৰ ফোন, SMS, ৱাইফাই তো এইবোৰ একো কৰিব নোৱাৰোঁ। আৰু যিবোৰ অঞ্চলত নেটৰ ব্যৱহাৰ বেছি হয় বা সেই হিচাপত সেই অঞ্চলটোত বা সেই ঠাইখিনিত কোনো ধৰণৰ টাৱাৰ নাথাকে, তো টাৱাৰৰ সংখ্যা কম, তো এইবোৰ অঞ্চলত চাবচোন যে নেটৰ যিটো স্পীড আছে এই স্পীডটো যথেষ্ট কম। আৰু সেই একে অঞ্চলটোত আপোনালোকে ৰাতি চাবচোন যে ৰাতি সেই অঞ্চলটোত নেটৰ স্পীড অলপ হ'লেও বেছি হয়। আৰু ইয়াৰ কাৰণটো হ'ল যে দিনত যিবোৰ দোকান পোহাৰ আছে তো এইসকলে যি নেট চলায় তো এইবোৰ বন্ধ হোৱাৰ লগে লগে সেই ৰাতি নেটটো কিছু স্পীড হয়। ঠিক সেইদৰে যেতিয়া এখন প্লেন মাটিৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ ওপৰেৰে উৰি গৈ থাকে তো ইয়াৰ ফলত সেই নেটৰ স্পীড যথেষ্ট শ্ল' হয় আৰু যথেষ্ট কমি আহে। আৰু তাৰ ভিতৰত থকা যিবোৰ ব্যক্তি আছে তো এই সকলোবোৰ ব্যক্তি যদি নেট অন কৰে বা নেট চলায় তো সেই নেটে কোনো ধৰণৰ কাম নকৰিব আৰু ইয়াৰ ফলত সেই এৰোপ্লেনখনৰ বিপদ হ'ব পাৰে, কিয়নো সেই এৰোপ্লেনখনৰ ভিতৰত থকা যিবোৰ এয়াৰপ্লেন চেঞ্চৰ আছে তো এই চেঞ্চৰে কোনো ধৰণৰ কাম নকৰিব। আৰু যদি সেই এৰোপ্লেন চেঞ্চৰে কোনো ধৰণৰ কাম নকৰে তো এৰোপ্লেনখনৰ কোনো ধৰণৰ ডিটেইলছ বা কোনো ধৰণৰ ডাটা প্ৰেৰণ কৰিব নোৱাৰিব। তো ইয়াৰ ফলত সেই এৰোপ্লেনখনৰ বিপদ হ'ব পাৰে। তো সেয়ে এৰোপ্লেনৰ কৰ্মচাৰীসকলে সকলোকে কৈ দিয়ে যে আপোনালোকৰ মোবাইল সুইচ অফ কৰক বা আপোনালোকৰ সেই মোবাইলত থকা এৰোপ্লেন মোড অন কৰক, যাতে এয়াৰপ্লেন চেঞ্চৰে সম্পূৰ্ণ ভালদৰে কাম কৰিব পাৰে আৰু ইয়াৰ ফলত সেই এৰোপ্লেনখনে যাতে সকলো ডিটেইলছ, সকলো ডাটা এই সকলোবোৰ প্ৰেৰণ কৰিব পাৰে। আৰু এইটো আছিল আজিৰ ভিডিঅ'। আৰু ইয়াৰ পিছত মই এটা এয়াৰপ্লেন মোডৰ ওপৰতে ভিডিঅ' বনাম যে এয়াৰপ্লেন মোড অন কৰি কেনেকৈ আপোনালোকে নেট চলাব। তো অহা ভিডিঅ'ত মই ইয়াৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। তো তাৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। তো এইটো আছিল আজিৰ ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।